8 ডিসেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডাৰী ৱাল টুৱাল আমি সব কৰিম সব কংগ্ৰেছ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি সিপিএম সিপিআই সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো হেতু কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে কেতিয়াবা গৌৰৱ গগৈ কবচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ এটা বিগ আপডেট লৈ আহিলো জুবিনদাৰ ন্যায়টো আমি পাবলৈ গৈ আছে অতি সোনকালে ডিসেম্বৰ মাহত দিব বুলি ক'লে মামাই কি হ'ব জানো মানে কথাটো পিছলৈ যায় নেকি আমি অতি সোনকালে পাবই লাগিব নিউজটো সম্পূৰ্ণকৈ চাই ল'লে আপোনালোকে গম পাবা আমাৰ মামাই আজি কি কথা ক'লে জুবিনদাৰ ন্যায় কেতিয়া পাব কেতিয়া দিব হয়তোকাৰে কি শাস্তি দিয়া গ্ৰহণ হ'ব এইবিলাক কথা ক'লে আৰু জুবিনদা যেতিয়া জিন্দা আছিলে তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াই কোনো পাত্তা দিয়া নাছিলে বা কোনো ৰেসপেক্ট কৰা নাছিলে গান এটা নাজানে এই কথাটো ক'লে আমাৰ ৰাজ্যৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাটো সঁচা হয়নে বাৰু আপোনালোকে কমেন্ট কৰি জনাব আৰু এই ভিডিঅ'ত আপোনালোকে কমেন্ট কৰিব যে জুবিনদাৰ ন্যায়ৰ বাবে কোনে কি হয়তোকাৰে কি শাস্তি দিবলৈ লাগে এইটো কথা আপোনালোকে জনাই দিব যে সঁচাকৈ গৌৰৱ গগৈ ডাঙৰীয়া আৰু কোনে অখিল গগৈ ডাঙৰীয়ায়ো লাইফত কৈছিল যে জুবিনদাৰ বাবে কিবা টেষ্ট ব্লাড গ্ৰুপ দিছে মামাই কিয় ইলেকশ্যনত জিকিবৰ কাৰণে দালি চিনি দিছে মিঠাতেল দিব কিয়ৰ কাৰণে ইলেকশ্যনত জিকিবৰ কাৰণে এইটো কথা বহুত মানুহে কৈ আছে আৰু অখিল গগৈ বা আমাৰ এনেকুৱা ডাঙৰীয়াই কৈ আছে ঠিক তেনেদৰে কোনে কাক কি ক'ব আপোনালোকেতো জানাই এতিয়া ইলেকশ্যনৰ দিন কিন্তু ইলেকশ্যনৰ কামো কৰি যাব আমি কোৱা নাই যে জুবিনদাৰ অকল কামটো কৰি যাওক এনেকুৱা নহয় নিজৰ ইলেকশ্যনৰ কামটোও কৰি যাওক আৰু জুবিনদাৰো কাম কৰি যাওক দুটা হাতেৰে শব্দ বজায় এটা হাতেৰে নহয় সেইকাৰণে মামাক কৈছোঁ অনুৰোধ কৰিছোঁ আপোনাৰ কামটোও কৰি যাওক আৰু অতি সোনকালে জুবিনদাৰো কামটো কৰি যাওক এনেকৈ আমি ন্যায় পাব লাগিব সেইটো আমি কামটো কৰিব দিছোঁ জুবিনদাৰ ন্যায়টো অতি সোনকালে পালে ভাল হ'ব আমাৰ গৰিমা গাৰ অকলশৰীয়া হৈ গ'ল যদি ন্যায় পায় ভাল লাগিব আমাৰ জুবিনদাৰ যেতিয়া ন্যায় নাপায় জুবিনদা অশান্তি হৈ থাকিব অলপ শান্তি পোৱাতকৈ আমি জুবিনদাৰ ন্যায়টো অতি সোনকালে পালে জুবিনদাও শান্তি পাব ঠিক তেনেদৰে আমি এটা আপডেট চাওঁ আপোনালোকে চাই ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছা এটা কমেণ্ট কৰি জনাব দেই এতিয়া আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চাই লোৱা দেই চাই লোৱা 8তে দিয়াৰ প্ৰচেষ্টা 8 ডিসেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডাৰী ৱাল টুৱাল আমি সব কৰিম সব কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি সিপিএম সিপিআই সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো হেতু কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে কেতিয়াবা গৌৰৱ গগৈ কবচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ আজি কংগ্ৰেছৰ মিটিঙত যাব কালি কেজৰিৱালৰ তাত যাব পৰহি শাৰদ পাৱাৰ তাত যাব ইমান তুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে অত্যন্ত তুলুঙা সিৰিয়াছ কাম কৰা দেখাই নাপাব কমেণ্ট দিব খোজা নাই চাৰ্জশ্বিট দিয়াৰ পিছতেই তাত চৰকাৰী আপোনালোকে একশ্যন দেখা পাব 8তে দিয়াৰ প্ৰচেষ্টা 8 ডিসেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডাৰী ৱাল টুৱাল আমি সব কৰিম
চাওক কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি CPM CPI সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ আজি কংগ্ৰেছৰ মিটিঙত যাব কালি কেজৰিৱালৰ তাত যাব পৰহি শাৰদ পাৱাৰ তাত যাব ইমান টুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে অত্যন্ত টুলুঙা সিৰিয়াছ কাম কৰা দেখাই নাপাব কমেণ্ট দিব খোজা নাই চাৰ্জশ্বিট দিয়াৰ পিছতেই তাত চৰকাৰী আপোনালোকে একশ্যন দেখা পাব 8তে দিয়াৰ প্ৰচেষ্টা 8 ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম চাওক কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি CPM CPI সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ আজি কংগ্ৰেছৰ মিটিঙত যাব কালি কেজৰিৱালৰ তাত যাব পৰহি শাৰদ পাৱাৰ তাত যাব ইমান টুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে অত্যন্ত টুলুঙা সিৰিয়াছ কাম কৰা দেখাই নাপাব কমেণ্ট দিব খোজা নাই চাৰ্জশ্বিট দিয়াৰ পিছতেই তাত চৰকাৰী আপোনালোকে একশ্যন দেখা পাব 8তে দিয়াৰ প্ৰচেষ্টা 8 ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম চাওক কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি CPM CPI সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ আজি কংগ্ৰেছৰ মিটিঙত যাব কালি কেজৰিৱালৰ তাত যাব পৰহি শাৰদ পাৱাৰ তাত যাব ইমান টুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে অত্যন্ত টুলুঙা সিৰিয়াছ কাম কৰা দেখাই নাপাব কমেণ্ট দিব খোজা নাই চাৰ্জশ্বিট দিয়াৰ পিছতেই তাত চৰকাৰী আপোনালোকে একশ্যন দেখা পাব 8তে দিয়াৰ প্ৰচেষ্টা 8 ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম চাওক কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি CPM CPI সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ আজি কংগ্ৰেছৰ মিটিঙত যাব কালি কেজৰিৱালৰ তাত যাব পৰহি শাৰদ পাৱাৰ তাত যাব
ইমান টুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে, অত্যন্ত টুলুঙা। চিৰিয়াছ কাম কৰা দেখাই নাপাব। কমেণ্ট দিব খোজা নাই, চাৰ্জশ্বিট দিয়াৰ পিছতেই তাত চৰকাৰী আপোনালোকে একশ্যন দেখা পাব। 8তে দিয়াৰ প্ৰচেষ্টা, 8 ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা। কিবা কাৰণত 10 তাৰিখ গ'লে গ'ল, তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। চক, কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে, কাৰণ জুবিন গাৰ্গ, কংগ্ৰেছ, বিজেপি, CPM, CPI সকলোৰে কোনো এটা দলৰটো নহয়। তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায়, কাৰণ তেওঁলোক দেখা পালে আপোনালোকে নিউজটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। এতিয়া শ্বেয়াৰ কৰি দিয়ক, আৰু যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক, তাক কমেণ্ট কৰি জনাব জুবিনদাৰ বাবে। আৰু 8 ডিচেম্বৰত বা 10 ডিচেম্বৰত কাম কৰিব, এইবিলাক কথা ক'লে। আৰু কামৰ লগতে জুবিনদাৰ ন্যায়ো মানে হত্যাকাৰী চেমকানু, সিদ্ধাৰ্থ শৰ্মা জেলৰ পৰা, কাৰাগাৰৰ পৰা কৰ্ডলৈ লৈ অনা হ'ব, এইবিলাক কথা আগতে ঘোষণা কৰিলে। আপোনালোকে নিউজত চাব। আৰু তেনেদৰে আমি ন্যায়টো অতি সোনকালে পাবলৈ গৈ আছে। জুবিন দাক কোনেও পাহৰি নাযাব, মৃত্যু হৈছে বুলি কোনেও পাহৰি নাযাব। জুবিন দাক সদায় আমাৰ লগত আছে, এইবিলাক ভাবি থাকিব মৃত্যু হ'লেও ন। আমাৰ হত্যাকাণ্ডৰ কথাটো আমাৰ মামাই কৈ দিলে, এইটো কোনো দুৰ্ঘটনা নহয়। দুৰ্ঘটনা হ'লে আমি প্ৰথমে জানিলোঁ হয়, এইটো হত্যাকাণ্ডৰ কথা বুলি। আমাৰ মামাই কৈ দিলে আগতে, ছিংগাপুৰলৈ নি এইবিলাক কথা ক'লে। ঠিক আছে, নেক্সট আপডেট লগ পাম। যদি চেনেল নতুনবাৰ আহিছে, আৰু এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ছ' মাছ, বাই বাই।